সকলোকে নীলাক্ষী আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। বেলেগনো কি দেখাম, সদায় একেখিনি কামকে কৰি মেলি উঠি গা পা ধুই এইফালে আজি ধুনীয়াকৈ গাখীৰ দি কণী নিদিয়াকৈ গাখীৰ দি মেলি আপোনালোকে কেক বনাই খাইছেনে? খাবচোন, বহুত ভাল লাগে খাবলৈ। আজি এটা যিহেতু বনালোঁ, আজি অলপ কামো আছে। বাহঁতৰ গ'লেও ভাত খাবলৈ মাতিছিলে, যিহেতু বিহুত যোৱাই নাই। এতিয়া বিহু শেষ হ'বলেই হ'ল, এতিয়া যাম বুলি ভাবিছোঁ। কেক এটা বনাই ল'লোঁ। তাৰপিছতে কেকটো পাতি থৈ মেলি এইপিনে ব্লাউজৰ হুক লগাবলৈ আছিলে, হুককেইটা লগাই কমপ্লিট কৰিলোঁ। চাদৰখনো অকণমান দহি বাতিবলৈ আছিলে, সেয়াও বাতি ল'লোঁ। বাতি লৈ মেলি ধুনীয়াকৈ বোলো ভিডিঅ' অকণমান কৰি আপোনালোকক দেখাওঁচোন। সেয়াই ধুনীয়াকৈ এইখিনি ভৰাই ল'লোঁ কাপোৰখিনি, যিহেতু অৰ্ডাৰ আছিলে দিব লাগিব। তাৰপৰা সেইবোৰ কৰোঁতে দেৰিয়ে হৈ গ'ল। মানুহজন 3টা বজাত আহি পাইছে। সেয়ে চাহ অকণমানকৈ খাই ল'লোঁ, ভাত খোৱা নহ'লে আৰু। তাৰপিছত বাহঁতৰ ঘৰত যিহেতু বিহু খাবলৈ যাম বুলিকৈ ভাত খাবলৈ মাতিছিলে, এতিয়া যি দেখিছোঁ দেৰিয়ে হৈ গ'ল। দিনৰ ভাত গৈ ৰাতি ভাতহে খোৱা হ'বগৈ এতিয়া। সেয়ে ধুনীয়াকৈ পিঠা খাই ল'লোঁ, ভোক লাগি আছিলে। তাৰপিছতে বাকী নকৰিলোঁ আৰু, বাহঁতৰ ঘৰত গৈ মেলি চিধা চাহে দিলে। এইপিনে কচৰি আৰু পিঠা চিঠা দি চাহ খাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছতে মানুহজনে আকৌ জলপান খাই ভাল পায়, সান্দহৰ আৰু এইপিনে চিৰা, গুড়, তাৰপৰা দৈ সৈতে তেওঁক দিলে জলপান। তেওঁ অলপ বেলেগ টাইমত খাই দিলে জলপানটো, সেয়ে ইমান ভাত খাব নোৱাৰিলে। মোৰ বহুত ভোক লাগি আছিলে, যিহেতু দিনটো ভাত খোৱা নাই, মই জলপান নেখালোঁ। এইফালে গাহৰি মাংস ধুনীয়াকৈ বায়ে গ্ৰেভিকৈ বনাইছিলে, এইপিনে দাইল জাতিলাও দি বনাইছিলে, আচাৰ লৈ তেনেকৈয়ে খাই দিলোঁ। আজি ভাতটো সোনকালে খোৱা হৈ গ'ল দেই। 7টামান বজাতে ভাত আমি খায়েই দিলোঁ নেকি ৰাতি। তাৰপিছতে ভাতটো ধুনীয়াকৈ বাহঁতেও খাই দিলে দিনত, আমি আৰু গধূলি গৈ পালোঁ যিহেতু তেতিয়াই খাই মেলি তাৰপিছতে ঘৰলৈ বুলি উভতিলোঁ আৰু। ভিডিঅ' নবনালোঁ, সেইদিনাখন আহি শুই গ'লোঁ। নেক্সট ডে মৰ্ণিং গোটেই কাম বন কৰি ল'লোঁ, যিহেতু সোমবাৰ আছিলে। তাৰপিছত ধূপ চাকি জ্বলাই লৈ তাৰপিছত মানুহজন ঘৰতে আছিলে। মানুহজনে ক'লে বোলে আজি টাইগাৰক গাটো ধুৱাই দিওঁ, যিহেতু বহুত দিন গা ধোৱা নাই, অলপ ৰ'দো দি আছিলে। সেই গাটো ধুৱাই দিলে তাক। এই আজি গাটো ধুই মেলি তাৰ আজি মনটো বহুত চাফা লাগিছে। বহুত দিন তাক গা ধুৱাই নাই, যিহেতু বতৰ ঠাণ্ডা হৈ থাকিলে অকণমান ধুৱাবলৈও বেয়া লাগে। সি পিছদিনাখন ৰাতি মানে ক'ৰবাত সোমালে নেকি, বহুত লেতেৰা হৈ গ'ল। সেইটো কাৰণে মানুহজনে ক'লে নাই আজি তাক গাটো ধুৱাই দিম, ঠাণ্ডা হ'লেও হওক বুলিকৈ। এই ৰ'দ একদম চৰতৰ ওপৰত ৰ'দ পৰি আছে বাৰু। ৰ'দৰ তালৈ লৈ গ'লোঁ, ধুৱাব নিদিয়ে, মাজতে পানী ঢালি দিলত সি আঁতৰি দিছে। তাৰপৰা ধুৱাই দিলত তাৰ বহুত ভাল লাগিলে গাটো। তাৰপিছতে এইপিনে দেউতাই ধুনীয়াকৈ তাক ফণিয়াই দিছে, সি ধুনীয়াকৈ গাটো পাতি দিছে। তাৰপৰা মানুহজনে আকৌ 12:30মান বজাত দিনত আকৌ বোলে মাছ সিঁচোংগৈ। পুখুৰীটো মাছ সিঁচিবলগীয়া আছিলে, সেয়া অকলে গৈ পুৱা নামি দিছেগৈ সিঁচোংগৈ বুলিকৈ। তাৰপিছত মোক চিঞৰি আছে আহা আহা বুলিকৈ। তাৰপৰা এই গ'লোঁ, এই অকলে মাছ সিঁচি আছে। আমাৰ দুটাক যোৱা দেখি দেউতাও আহিলে, দেউতাও পাছত সিঁচিবলৈ লাগি গ'ল। এইফালে মাছ নাপাব বুলি ভাবিছিলোঁ দেই, এনেইহে সিঁচা হৈছিলে। কিন্তু আগতে ওলাইছিলে, এতিয়া বহুত দিন যোৱা বছৰ ইমান সিঁচা নহ'লে নেকি, এই বছৰ আকৌ সিঁচিলোঁ। এতিয়া মানে বহুতখিনিয়ে পালে মাছ তেনেকৈ, ইমান পাব বুলি ভবা নাছিলোঁ বাৰু। আছে কিন্তু বহুত মাছ আছে, এতিয়াও বহুতখিনি মাছ আছেই, গোটেইটো সিঁচা নহ'লেই। এইবোৰ চাওকচোন, মাছটো খোৱাতকৈ কিন্তু ধৰাটো চাই বেছি ভাল লাগে, নহয়নে বাৰু? মই পিছে মাছ ধৰা চাই বহুত ভাল পাওঁ। মোক নামিব নাই দিয়া, মই নমাও নাই বাৰু। তাৰপিছতে এইফালে ধুনীয়াকৈ আকৌ তেওঁ চাহ খাওঁ ক'লে, 1:30মান বজাত আকৌ চাহহে নিছোঁ। আমাৰ ভাততকৈ বেছি চাহহে খোৱা হয় দেই, ভাতটো ইমান খোৱাই নহয়। এইফালে টাইগাৰক দেখিছেনে, ইমান ধুনীয়া চাফা লাগিছে, তাক এবাৰকৈ ওপৰত ভাতটো দি আহিলোঁগৈ। তাৰপিছত আকৌ গ'লোঁ, এইফালে মাছ পোৱা ধৰিছে, এজনী শিঙি মাছ ধৰিছে। শিঙি মাছ ধৰিবলৈ আকৌ মানুহজনে বহুত ভয় কৰে, বিন্ধি দিয়ে যে, বিষটো বহুত বেয়া বোলে এইয়া ধৰিলে শিঙি মাছ, দেখিছেনে? এনেকুৱা সৰু শিঙি মাছ পালে বাৰু। তাৰপিছতে শিঙি, গৰৈ, কাৱৈ, খলিহনা, পুঠি সেনেকৈয়ে পাইছে আৰু গোটেই মাছ। তাৰপিছত বহুতখিনি সিঁচিবলৈ নহ'লে, আকৌ বেলেগ এদিনা গোটেইখিনি সিঁচিবলৈ থৈ দিছে মানে বেলেগ এদিনা গোটেইখিনি সিঁচিব লাগিব। এইফালে গৰৈ এটা পালে, ডাঙৰ গৰৈ এটা একদম পুৰা জঁপিয়াইছে আৰু। মাছ ধৰাটো চাই বহুত ভাল পালে। মোৰ ওপৰৰ পৰা দেখি ধৰোঁ লাগি গৈছেগৈ, কিন্তু ধৰিবলৈ ভয়ো লাগে, যিহেতু পুখুৰীটো আমি ইমান ইউজ কৰি নাথাকোঁ ন, তাত কিবাকিবি এনে ভৰিত সোমাই যায় বুলি ভয় লাগি যায় মোৰ ভাগৰ। তাতে শিঙি মাছো আছে যে, সেইটো কাৰণে মই নমা নাই। দেখি মেলি বহুত ভাল লাগি আছে, নামি ধৰোঁ লাগিছেগৈ, কিন্তু ধৰিবলৈ নিদিয়ে, মানুহজনে নালাগে ধৰা বুলি কৈছে। তাৰপিছতে এয়া ধৰি মেলি হৈ গ'ল। এতিয়া মানুহজনে ধুনীয়াকৈ লৈ আহিছে মাছখিনি, দেখিছেনে? গধূলি পিছবেলা 3:30মানে বাজিবলৈ হ'ল আৰু মাছ ধৰি হয় মানে এইখিনি। নাইকমেও 4-5 কেজিমান মাছ পালেই দেই। তাৰপিছতে আৰু আবেলি হ'ল যিহেতু আৰু ক'তনো এতিয়া ভাত খোৱা হ'ব, বৰা চাউল সিজাইছিলোঁ আৰু বৰা চাউলে, তাৰপিছতে গৰু গাখীৰ আছিলে, গৰু গাখীৰ আৰু বৰা চাউলে আমি দুটাই ধুনীয়াকৈ খাই ল'লোঁ। তাৰপিছতো মানুহজনে গা চা ধুই মেলি আৰু বজাৰলৈ বুলি ওলাই গ'ল। তাৰপিছতে ময়ো অলপ শুই দিলোঁ ধূপ চাকি জ্বলাই লৈ।
আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা মাৰি দিব। ধন্যবাদ।